আৰু আপুনি গিটাৰখনৰ ওপৰত যে তিনিটা চৰাই উঠাই দিছে, তিনিটা চৰাই কি উঠাই দিছে অকণমান জনাব ইয়াত নেকি? এটা আছে পশ্চিমত আছে এটা বৰটোকোলা চৰাই, বৰটোকোলা। তাৰপিছত এটা হ'ল আমাৰ দেওহাঁহ বুলি কয়, অঁ। অসমৰ পৰা বিলুপ্ত, আমাৰ মানুহে প্ৰায় দেখাই নাপায়। উম। শগুনটো আৰু নাইকিয়া হৈ গৈছে। শগুনটো নাই, আগত শগুন আকাশত উৰি থাকে, আজিকালি দেখিবলৈ শগুন নাই। একেবাৰে নাই। মৰাশ পৰি থাকিলেও এই শগুন নাই। ইয়াৰ কাৰণো বহুত থাকিব পাৰে। উম। আমি বহুতে ভাবি থাকোঁ যে কিছুমান হয় ৰেডিয়েশ্যন হৈ আছে, মানে কি মোবাইল টাৱাৰবিলাকৰ কাৰণে, অঁ। এইটো বিজ্ঞানৰ কাৰণ। গতিকে সেইবিলাক আমি মানুহে এই মোবাইল টাৱাৰবিলাকৰ ভয়ত ৰেডিয়েশ্যনৰ ফলত সেই চৰাই পশু পক্ষীবিলাক ইয়াৰ পৰা কিছুমান চৰাই পলাইছে। আৰু কিছুমান জংঘল কটাৰ ফলতো কিছুমান চৰাই বা জীৱ জন্তু পলাইছে। তো হেল্ল' গাইছ, আপোনালোক সকলোকে মৰিগাঁও ল'ৰা ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আৰু আজি এটা অলপ বেলেগ ভিডিঅ' দেখুৱাবলৈ আহিছিলোঁ। আৰু পিছৰ ফালে দেখিব পাৰিছে এইটো ভেলাঘৰ আপোনালোকৰ মৰিগাঁও আৰু নগাঁও বৰ্ডাৰতে আছে, যিহেতু থেকেৰা বুলি কয়। আৰু মোৰ পিছৰ ফালে দেখিব পাৰিছে কিমান মানুহ আহিছে। হাই ৰোডৰ লগতে আপোনালোকে এইফালে পিছৰ ফালে দেখাই দিছোঁ, এইফালে আছে হাই ৰোডটো, তাৰ কাষতে বাইক থৈ দিছে আৰু মানুহ দেখিছে পিছতে এইবিলাক গাড়ী লৈ কিমান চাব আহিছে। ইয়াত আজি কিবা এটা উৎসৱো পাতিব, যিহেতু আপোনালোকে দেখিছে এইফালে গাহৰি পোৱা চাহৰি পোৱা বহুত কিবা কিবি আছে, আপোনালোকৰ দোকান চোকানো আছে। আৰু আপোনালোকে দেখিবলৈ পাইছে যোৱা বছৰ দেখাইছিলোঁ আপোনালোকক এখন নাও আছিলে, প্ৰায় এখনত লাখ টকামান পৰি গৈছিলে। আৰু এইটো আপোনালোকৰ 80-90 হাজাৰ ধৰি দিছে। এইটো মানে এটা কথা, মানে এইটো এখন হ'ল গীতা, তাৰ ওপৰতে মানে শগুন, বৰটোকোলা আৰু কিবা এটা বনৰীয়া হাঁহ আছে আপোনালোকৰ। আৰু ইয়াৰ জৰিয়তে মানে ৰাইজক ক'ব বিচাৰিছে যেন মানে চৰাইবিলাক যিহেতু আজিকালি টাৱাৰ চাৱাৰ হ'লে কিমান মৰে, সেইবিলাকৰ মানে সংৰক্ষণ কৰা মানে শিল্পী সমাজৰ এটা বাৰ্তা পঠিয়াইছে আপোনালোকক, তাৰ কাৰণে মানে বনাইছে। আৰু যিসকল নতুনকৈ আছে ভাল ভাল ভিডিঅ' পাব আৰু মোৰ চেনেলত, তাৰ কাৰণে চেনেলটো লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব। এতিয়া বেক কেমেৰা আপোনালোকক গোটেইখিনি দেখাই দিওঁ। আৰু আমাৰ খুৰা আছে ওচৰতে, খুৰাক কিহৰ কাৰণে বনালে কি কথা আপোনালোকক খুৰাই A to Z বুজাই দিব, আপোনালোকে চাব। আগে মই মানে আপোনালোকক গোটেইখিনি সৰু সুৰাকৈ আপোনালোকক ভিডিঅ'টো দেখাই দিওঁ, অলপ ধুনীয়াকৈ লাহে চাই থাকিব, স্কিপ নকৰাকৈ শেষলৈ। বলক এতিয়া আৰম্ভ কৰি দিওঁ। আৰু গাড়ীত আপোনালোকক দেখুৱাই দিছে এইটো হাই ৰোড, দেখিছে আপোনালোকৰ এইবিলাক গাড়ী মটৰ ৰখাই এইটো ধৰক আপোনালোকৰ থেকেৰা হয়, মৰিগাঁও আৰু নগাঁও বৰ্ডাৰতে আছে। এইবিলাক মানে ৰাতিলৈ কিবা পাতিব, এইবিলাক গাহৰি পোৱা চাহৰি পোৱা সকলো আছে। আপোনালোকক এইফালে হাইৰোডৰ কাষত সকলোৱে চাব আহে, যিহেতু এটা এখন গীতা আকাৰত বনোৱা হৈছে। দেখিছে অসম মানে বিভিন্ন পানী সংৰক্ষণ কৰক, জৈৱ বৈচিত্ৰ্য ৰক্ষা কৰক দেখিবলৈ পাইছে। আৰু ইয়াত আছে আপোনালোকৰ বৰটোকোলা, শগুন আৰু এইটো বনৰীয়া হাঁহ আছে। আপোনালোকক ভিতৰটো দেখাই দিছোঁ। এইটো ভিতৰটো চাই লওক, ভিতৰটো ইমান হেৰি নহয়, বাহিৰৰ পৰা যিমান দেখিব ভাল। চৰাইকেইটা ইয়াৰ পৰা দেখা পাব যায়, দেখিছে। আৰু এইটো হ'ল ভিতৰৰ পৰা আপোনালোকক দেখাই দিছোঁ, যিহেতু চাই লওক ভিতৰখন কেনেকুৱা হৈছে। মই এইটো মূৰৰ পৰা সেইটো মূৰলৈ আপোনালোকক চাইডৰ পৰা দেখাই দিছোঁ, চাই লওক একদম ধুনীয়াকৈ। আৰু মানুহ বহুত আহিয়ে আছে। আজি ৰাতি মানে খানা হ'ব। এইটো জ্বলাই নিদিয়ে পিছে, ইফালে এটা সৰুকৈ বনাইছে আপোনালোকক, ইয়াত মানে এইকেইটা জ্বলাই দিয়া হ'ব। এইকেইটা দেখিছে, এইকেইটা জ্বলাই দিব যিহেতু। আৰু এতিয়া খুৰাই মানে কিহৰ কাৰণে বনাইছে সকলোখিনি কথা কৈ দিব আপোনালোকে। আৰু সকলোলৈ মাঘৰ বিহুৰ শুভেচ্ছা থাকিল আগতীয়াকৈ। আৰু পুৰা কথাখিনি ধুনীয়াকৈ শুনি যাওক, তাৰপিছত গম পাব কিহৰ কাৰণে কি কথা। বলক এতিয়া শেষলৈ চাই যাওক। আৰু গাইজ আপোনালোকে দেখা পাইছে মোৰ পিছত কিমান ধুনীয়া এটা একদম ভেলাঘৰ আছে। আৰু যিহেতু এতিয়া মানে ভোগালী বতৰ, আৰু ভোগালী বতৰত যিহেতু আমাৰ অসমবাসীয়ে হয়তো সকলোৱে মানে ভেলাঘৰ বনায়, আৰু দাদাই মানে প্ৰতি বছৰে বনাই আহি আছে। আৰু ইয়াৰ আগৰ বছৰো বনাইছিলে দাদাই, খুব ধুনীয়া এটা মানে থিম থকা এটা ভেলাঘৰ বনাইছিলে। আৰু এইবছৰো দেখা পাইছে একদম খুব ধুনীয়া এটা থিম থকা ভেলাঘৰ বনাইছে। আৰু এই ভেলাঘৰটো বনোৱা মেইন মানে মানুহজন হ'ল এইজন, যিজনে মানে নমস্কাৰ। কিবা এটা নহয় কিবা এটা প্ৰত্যেক বছৰে মানে কিবা এটা নতুন কিবা এটা কৰিব বিচাৰে ৰাইজৰ কাৰণে, আৰু বিশেষকৈ অসমৰ ৰাইজৰ কাৰণে এটা বাৰ্তা দিবৰ কাৰণে বিচাৰে। দাদা আপোনাৰ নামটো জনাবচোন। মোৰ নাম ভগৱান সেনাপতি। হয়, আপোনাৰ ঘৰ ইয়াতে? ৰহাৰ আমনিখালী বুলি কয়, হয়। ৰহা সমষ্টিত পৰে, নগাঁও জিলা। পক্ষী হ'ল 2011 চনৰ পৰাই বৰ্তমানলৈকে আজি প্ৰায় 14 বছৰ হৈছে। আচলতে নিজৰ পকেটৰ পইচা আৰু খৰচ কৰিয়ে প্ৰায় আৰম্ভ কৰোঁ। আৰু কোনোবাই দুই বন্ধুৱেও অলপ সহায় কৰে, ৰাইজেও কিছুমান সহায় কৰে। আৰু কোনোবা বছৰ ধৰি লওক কোনোবাই সহায় নকৰিলেও মই নিজৰ এটা প্ৰতিভাৰ বিকাশৰ কাৰণে মই এটা ৰেকৰ্ড কৰিবৰ কাৰণে একেৰাহে মানে কৰি আছোঁ, কেৱল ৰেকৰ্ডৰ কাৰণে।
গতিকে আমাৰ পইচাটো বহুত ডাঙৰ বস্তু নহয়। মোৰ আৰ্থিক মানুহে ভাবিব পাৰে যে মোৰ বহুত কিবা আছে নেকি, আৰ্থিক অৱস্থা বহুত ভাল বুলি ভাবিব পাৰে, কিন্তু মোৰ ইমান ভাল নহয়। যিখিনি আছে সেইখিনিয়ে চলি আছোঁ। তাৰ মাজতে সময় মিলাই আৰু কেতিয়াবা নিজৰ গাঁঠিখন ভাঙিও কৰোঁ, নহ'লে কিবা বস্তু মই এবাৰ 2019 চনত গড় সুৰক্ষা হৈ মই কাম কৰিছিলোঁ। গড় বচাওক অসমৰ মান ৰাখক বুলি। তাত মানে এটা কাৰণে আমি হেৰি কৰিছিলোঁ যে যিসময়ত গড়ৰ যিটো অবাধ কিছুমান চোৰাং চিকাৰীসকলে কৰিছিলে সেই বছৰ, তেতিয়া মই এবাৰ ভেলাঘৰটো ইয়াত থাকি বহুত ডাঙৰ আছিলে, প্ৰায় 150-200 ফুটমান মানে বহল আছিলে, ওখ প্ৰায় 50 ফুটমান আছিলে। সেই ভেলাঘৰটোত মই প্ৰায় 1.5 লাখৰ ওপৰত খৰচ হৈছিলে। যেতিয়া মোৰ পইচা দিব নোৱাৰা হৈ গ'লোঁ, লাষ্ট টাইম মই এখন মোৰ নিজৰ টেম্পো গাড়ী আছিলে, এটা সময়ত সেইটো ভাইৰেল হৈছিলে। টেম্পো পুৰণা গাড়ীখন মই 25-30 হাজাৰমান টকাত বিক্ৰী কৰি দিছিলোঁ। তাৰপিছত প্ৰতি বছৰে তেনেকৈ মই হাঁহ পুহিছিলোঁ, হাঁহো বিক্ৰী কৰিছোঁ। সেইটো মোৰ মনত নাই। গড় সুৰক্ষা হৈ 3 বছৰ কাম কৰিছিলোঁ সজাগতাৰ কাৰণে। এই বছৰ যিটো ভেলাঘৰ আপোনালোকে বনাইছে, এইটো এটা মেছেজ দিব বিচাৰিছে। এইটো কিহৰ এটা মেছেজ দিব বিচাৰিছে? ইয়াতে এটা ছবি এটা মানুহে কৈ আছে যে গীটাৰখনৰ ওপৰত কিয় চৰাইকেইটা উঠাই দিলে। গতিকে এটা বিতৰ্কৰ কাৰণে মই দিছোঁ, কাৰণ গীটাৰখনৰ ওপৰত চৰাই যিহেতু নুঠেই, কিন্তু উঠিল এটা কাৰণে যে অসমৰ শিল্পী সমাজৰ ওচৰত চৰাইকেইটা মানে আশ্ৰয় লৈছে, আশ্ৰয় বিচাৰিছে, যাতে আমাক ৰক্ষা কৰক। আমাক আৰু ৰক্ষা কৰাৰ কোনো মানুহ নাই। অৰ্থটো হ'ল যে আমি অসমৰ শিল্পী সমাজখিনি, আমি অসমৰ বা বৰঘৰ আমি মুধচ বুলি ভাবোঁ। গতিকে আজি ভেলাঘৰৰ মাধ্যমত মই এই কথাটো বুজাব গৈছোঁ যে অসমৰ শিল্পী সমাজ আৰু বহুত আছে। মই ধৰি লওক আজি ভাস্কৰ্য শিল্পী মানে কি ভেলাঘৰ শিল্পী, গতিকে আৰু কোনোবা ভাস্কৰ্য শিল্পী আছে, ছবি শিল্পী আছে, কোনোবাই নাটক কৰে, কোনোবাই নৃত্য কৰে, প্ৰত্যেকৰ নিজৰ নিজৰ যি মানে কোনোবাই হস্ত মানে কি ক্ৰাফ্ট কৰে। গতিকে চবেই এটা আলোড়ন কৰক, সৃষ্টি কৰক, যে সজাগতা কৰক, যাতে তেখেতলোকৰ মাধ্যমত মই যেনেকৈ এটা প্ৰকৃতি সুৰক্ষাৰ এটা বাৰ্তা দিব ওলাইছোঁ, গতিকে ঠিক সেই বাৰ্তাবিলাক ৰাইজলৈ তেওঁলোকেও কিবা এটা নিজাববীয়াকৈ এটা চেষ্টা কৰক। আজি মই ধৰি লওক 1-1.5 লাখ টকা খৰচ কৰোঁ ভেলাঘৰৰ নামত, কেতিয়াবা 60-70 হাজাৰ টকা। বৰ্তমান মই 70 হাজাৰকৈ হ'লেও প্ৰায় অন্ততঃ আজি 14 বছৰত প্ৰায় 9-10 লাখমান টকা মোৰতো খৰচেই হৈছে। কথা এটা কৈছোঁ, কিন্তু কথাটো হ'ল কি, মই খৰচ কৰাটো মই ইয়াত প্ৰাধান্য দিয়া নাই। যে আমি যেতিয়া শিল্পী হওঁ, শিল্পী হৈ সমাজৰ কাম নিশ্চয় দায়বদ্ধ বুলি মই ভাবোঁ। কেৱল ব্যৱসায়িক ভিত্তিত নহয়, মই এইটো ব্যৱসায় ভিত্তিত নিব বিচৰা নাই। আজি যদি ব্যৱসায় ভিত্তিত মই যদি নিব বিচৰা হয়, তেতিয়াহ'লে ইয়াত ডাঙৰ কিবাকিবি মই মেলা চেলা পাতি পেলাই হেৰি কৰি পেলাই মই এইটো ব্যৱসায় কৰিব পাৰিলোঁ হয়, কিন্তু মই ব্যৱসায় কৰিব বিচৰা নাই। কিন্তু ইয়াতে কোনোবাই মৰম চেনেহৰ মাজত, কোনোবাই যি আৰ্থিকভাৱে মই যেতিয়া পিছ পৰি আছোঁ, কোনোবাই হয়তো মোক কিবা এটা দি সহায় কৰিছে, সেইটো বেলেগ কথা। কিন্তু মই নিদিলেও কথা নাই, মই নিজেই কোনোবাই দিলেও কথা নাই, নিদিলেও কথা নাই। মোক যেতিয়ালৈকে সুস্থ অৱস্থাত থাকোঁ, ৰাইজে যদি আশীৰ্বাদ কৰে, মই প্ৰতি বছৰে এটা নতুন ৰূপত ভেলাঘৰ বা এটা থিম দেখা পাব। প্ৰশ্ন আহিছে যে আপুনি শিল্পী সমাজকহে বাৰ্তাটো প্ৰেৰণ কৰিছে, তেওঁলোকৰ থ্ৰুদি কামটো কৰিব বিচাৰিছে, কিন্তু সাংবাদিকসকলো আছে, সাংবাদিকসকলক আপুনি কিহৰ কাৰণে মানে টাৰ্গেট কৰা নাই? আচল কথা হ'ল সাংবাদিকসকলতো মোৰ ওচৰত আহিছে, গতিকে তেখেতলোকে আমি কোৱা কথাখিনি তেওঁলোকে ৰাইজৰ মাজত প্ৰচাৰ কৰিছে। তেওঁলোকেও এটা কাম কৰি আছে, আমাৰ হৈ কৰি আছে। আমিতো কিবা এটা কৰিব লাগিব। আমি কোৱা কথাখিনিকে কিন্তু সাংবাদিকসকলৰ সঁচাকৈ এইটো আমি এতিয়া পেপাৰ সেইদিনাখন মুখ্যমন্ত্ৰী আহিলে, মুখ্যমন্ত্ৰী নিজেই আহিছে, নিজেই সোমাইছে, তেখেতক আমি মাতাও নাই। গতিকে তেখেতে যিখিনি এটা মৰম বা এটা মানে সন্মান এটা আগবঢ়ালে, গতিকে সেই মৰমখিনিকে লৈ মই নিশ্চয় আগুৱাই যাম। কাৰণ তেখেতে বহুত বছৰ পৰা ভাবি আছে ইয়াত সোমাম বুলি, সেইদিনাখন প্ৰকাশ কৰিছে যে মই কেইবাবাৰো চেষ্টা কৰিছোঁ, নাই পৰা। কিন্তু আজি এবাৰ কাজিৰঙালৈ তেওঁ গৈছিলে, তেখেতে ঘূৰি আহি তেওঁ সোমাম বুলি ক'লে। তাৰ পিছদিনাখন তেখেতে সোমাই অন্ততঃ 1 ঘণ্টা হ'লেও তেখেতে ইয়াত সময় কটাই ৰাইজক লগ কৰিছে, মোক লগ কৰিছে। গতিকে সেইখিনি মই তেখেতক শলাগ লৈছোঁ, কাৰণ তেখেতক মই মানে তেওঁৰ পদধূলি মই বহুত বছৰ আগৰ পৰাই বিচাৰিছিলোঁ। গতিকে তেখেতৰ কাৰ্যকালত ধৰি লওক মই এবাৰ পাই গ'লোঁ। ইয়াতকৈ আৰু মোৰ আৰু বিশেষ মানে ভাল খবৰ আৰু মোৰ নাই এই বছৰ। আৰু আপুনি গীটাৰখনৰ ওপৰত যে 3টা চৰাই উঠাই দিছে, 3টা চৰাই কি উঠাই দিছে অকণমান জনাব? ইয়াত
এটা আছে পশ্চিমত আছে এটা বৰটোকোলা চৰাই, তাৰপিছত এটা হ'ল আমাৰ দেওহাঁহ বুলি কয়, অসমৰ পৰা বিলুপ্ত, আমাৰ মানুহে প্ৰায় দেখাই নাপায়। শগুনটো আৰু নাইকিয়া হৈ গৈছে। শগুন আকাশত উৰি থাকে, আজিকালি শগুন একেবাৰে নাই। ইয়াৰ কাৰণো বহুত থাকিব পাৰে। আমি বহুতে ভাবি থাকোঁ যে কিছুমান হয় ৰেডিয়েশ্যন হৈ আছে, মানে কি মোবাইল টাৱাৰবিলাকৰ কাৰণে, এইটো বিজ্ঞানৰ কাৰণ। গতিকে সেইবিলাক আমি মানুহে এই মোবাইল টাৱাৰবিলাকৰ ভয়ত ৰেডিয়েশ্যনৰ ফলত সেই চৰাই পশু পক্ষীবিলাক ইয়াৰ পৰা কিছুমান চৰাই পলাইছে। আৰু কিছুমান জংঘল কটাৰ ফলতো কিছুমান চৰাই বা জীৱ জন্তু পলাইছে, নাইকিয়া হৈ গৈছেগৈ। গতিকে যেনেকৈ ঘনচিৰিকা চৰাই আগতে কি খেৰী ঘৰ আছিলে, মানুহৰ খেৰী ঘৰ যেতিয়া আছিলে খেৰী ঘৰত তেওঁলোকে বাঁহ লয়, বসবাস কৰে। আৰু এইবিলাক হ'ল মানুহৰ সংস্পৰ্শত থকা চৰাই, যেনেকৈ শালিকী চৰাই। যেতিয়া ঘৰ যদি সিহঁতৰ ঘৰটো আমি ভাঙি দিয়া কম হ'ল, আমি যেতিয়া পকা ঘৰ বনাওঁ, টিঙৰ ঘৰ বনাওঁ, গতিকে ঘনচিৰিকা চৰাই ক'ৰ পৰা বাঁহ ল'ব। গতিকে ঠিক তেনেকুৱা কাৰণত এই চৰাইবিলাক এটা লাহে লাহে বিলুপ্ত পথত গৈ আছে। গতিকে এইবিলাকতো আমি সিহঁতক লৈ আমি চিন্তাই নকৰোঁ। গতিকে মই ভাবোঁ, মই তেনেকুৱা ভাবিছোঁ, হয়তো যেনেকৈ ঘনচিৰিকা চৰাই হয়, মোৰ কথাটো চিন্তা কৰিছোঁ যে আমি এটা অন্ততঃ এটা খেৰী ঘৰটো মানে কি অকল মানুহ থাকিবৰ কাৰণে নহয়, মানুহো থাকিব পাৰিব, কিন্তু খেৰী ঘৰত থাকিলে ঘনচিৰিকা চৰাই বাঁহ লয়। গতিকে অসমৰ যিবিলাক আমাৰ বিলুপ্ত পক্ষী 1 নম্বৰত এই 3বিধ চৰাই বাদেও যেনেকৈ ঘনচিৰিকা চৰাইটো আছে। ঘনচিৰিকা চৰাইৰ কথাটো মই কৈছোঁ, সিওতো একেবাৰে বিলুপ্তই, আজিকালি দেখাই নাপায়। গতিকে এই কামখিনি যাতে এই বাৰ্তাবিলাক আমি ৰাইজৰ মাজলৈ নিব লাগিব, আৰু নিয়া মানুহখিনিয়ে হ'ল আমি শিল্পী সমাজ বা সচেতন নাগৰিক যিসকল আছে, তেওঁলোকক সকলোকে অকল শিল্পী সমাজৰে বুলি নহয়, শিল্পী সমাজৰ লগতে সমাজখনো তাৰ কাৰণে দায়বদ্ধ। এইবাৰ আপুনি এইটো ভেলাঘৰত কিমান খৰচা কৰিছে বৰ্তমানলৈ? এতিয়া প্ৰায় 70-80 হাজাৰমান টকা খৰচেই হৈ আছে। গোটেই পইচাটো আপোনাৰে? মই কিছুমান মানে বেলেগৰ কাৰো নাই, মই হয়তো বেলেঞ্চত লৈছোঁ কাৰোবাৰ, যিখিনি মই পাইছোঁ আৰ্থিকভাৱে নোৱাৰা হ'লে আনৰ পৰা বেলেঞ্চ মানে ধাৰত লওঁ। আৰু সেইদিনাখন যে মুখ্যমন্ত্ৰী সোমাইছিলে, আপোনাৰ কিবা ডনেশ্যন বা কিবা? এতিয়া বহুতে ভাবিছে যে মোক কিবা দিছে বুলি, আচলতে মোক একো দিয়া নাই। কথা হ'ল তেখেতৰ এটা, আৰু মোক কেনেকৈ দিব, নোৱাৰিব, কাৰণ গোটেই অসমততো এইটোৱে ভেলাঘৰ নহয়, বহুত ভেলাঘৰ আছে, বহুতে বনায়, গতিকে সেইটো এটা ৰাজহুৱাভাৱে সেই কথা কোৱা নাই। গতিকে তেখেতে ওচৰলৈ যোৱা বা আমি এটা হেৰি এটা পাইছোঁ, আৰু এটা মোৰ শিল্পী হিচাপে মই এটা কিবা এটা স্বীকৃতি পোৱাৰ নিচিনা মই পালোঁ। তেখেতে এটা অনুভৱ, মানে অসমত এটা ভাইৰেল এটা কৰি দিয়াৰ লগে লগে মোৰ এটা অনুভৱ হৈছে যে সঁচাকৈ মই শিল্পীক মই যাক বিচাৰিছিলোঁ, তেখেত মুখ্যমন্ত্ৰীয়ে যেতিয়া আহি ইয়াত পদধূলি দিলে, গতিকে মই এটা গৌৰৱ অনুভৱ কৰিছোঁ। মোক একো নিদিলেও সেইখিনি মই এটা মানে আনন্দ, মানে নিজে এটা গৌৰৱ অনুভৱ কৰিছোঁ। ঠিক আছে, আপুনি সজাগ হৈছে, আপোনাৰ দৰে অসমৰ প্ৰত্যেকজন মানুহে সজাগ হওক। ভেলাঘৰ থৈ নহ'লেও আন কিবা প্ৰকাৰে হ'লেও মানে যি বন্যপ্ৰাণী আছে সংৰক্ষণৰ ব্যৱস্থা কৰক, চৰকাৰেও কৰক আৰু সকলোৱে কৰক, আৰু আমিও কৰিব লাগে, চবেই কৰিব লাগে। আপোনালৈ ধন্যবাদ থাকিল, আপোনাক নমস্কাৰ জনাইছোঁ। নমস্কাৰ। ঠিক আছে।